বানপীড়িত সহায় কৰিবলৈ গৈ কি ঘটিলে দীপলিনা ডেকাৰ লগত জানিলেই চকু পানী ওলাব বাধ্য হ'ব। উজনি অসমৰ বানপানীৰ ভয়াৱহ দুৰ্যোগৰ ফলত মানুহৰ লাগতিয়াল সকলো সা সামগ্ৰী নিমিষতে উটি গৈছিল। বানপানীত উটি গৈছিল সপোনৰ ঘৰখন। এই দুৰ্যোগৰ সময়ত বানাক্ৰান্তৰ কাষত ইতিমধ্যে থিয় দিছে অসমীয়াৰ লগতে অসমৰ বাহিৰৰ বহু সংখ্যক মানুহে। দীপলিনা ডেকাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ নিজে গৈ বিতৰণ কৰিছে লাগতিয়াল সা সামগ্ৰী। ঠিক সেই সময়তে এগৰাকী বয়সীয়াল মহিলাই তেওঁক এটা মধুৰিআম দিয়ে খাবলৈ আৰু তেতিয়াই চকু পানী ওলাই যায় দীপলিনাৰ। তেওঁ কয়, আমিহে আপোনালোকক দিব লাগে আৰু আপোনালোকে ওলোটা আমাক দি আছে। সঁচাকৈ মুহূৰ্তটো খুবেই আৱেগিক আছিল। পিছে দীপলিনা ডেকাৰ গান শুনি কাৰ কাৰ ভাল লাগে জনাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।